হৃদয়তে সযতনে নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা নিউজ আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ প্ৰথম নিউজটো হ'ল বেহাৰবাৰী আউটপোষ্টৰ লুটুকন ওৰফে হীৰক কৌশিক বৰাৰ ৰিয়েল লাইফৰ বিয়া। লুটুকনদাৰ বিয়া হৈছে নগাঁৱৰ পাপৰি বৰাৰ লগত। আহকচোন আমি বিয়াৰ কিছু দৃশ্যাংশ চাই লওঁ। নমস্কাৰ, এয়া আজি আমি উপস্থিত আছো লুটুকনৰ বিয়া। তাক সুধিম বিয়া হৈ তাৰ অনুভৱ কেনেকুৱা। পাতিবই লাগিব, ঘৰ একমাত্ৰ ল'ৰা যিহেতু। আজি হনুমান ডান্স এটা হ'ব লাগিব। এই হনুমান আজিৰ তৃতীয় নিউজটো হ'ল খাটি অসমীয়া ব্লগ ডুবাই নামৰ চেনেলটোৰ ওপৰত। তেওঁলোকে ডুবাইত থকা অসমীয়াখিনিয়ে ৰক্ত প্ৰদান কৰাৰ ইনিচিয়েটিভ লৈছে আৰু বহুত ছাকচেছফুল হ'ল বুলি কৈ তেওঁৰ ইনষ্টাগ্ৰাম আইডিত এটা ষ্টৰি শ্বেয়াৰ কৰিছে। আহকচোন আমি সেইটো চাই লওঁ। মোৰ তেজৰ কোনো জাতি নাই, মোৰ তেজৰ কোনো ধৰ্ম নাই, মই হ'লো খাটি অসমীয়া। বহুত ভাল লাগিল আজি মনটো। আমি ডুবাইত থকা অসমীয়া যি এটা ইনিচিয়েটিভ লৈছোঁ ৰক্ত প্ৰদান কৰাৰ, বহুত ছাকচেছফুল হ'ল আজি। থেংক ইউ ছ' মাছ মেডাম, ইউ আৰ ব্ৰিলিয়েণ্ট। লুক ফৰৱাৰ্ড টু চিং ইউ এগেইন। জয় অসম। ইয়াৰ নেক্সট আপডেটটো হ'ল ভূষণ পাঠক অৰ্থাৎ আছামিজ মিক্সাৰ ইউটিউব চেনেলৰ ওপৰত। তেওঁৰ আহিবলগীয়া নেক্সট ইণ্টাৰভিউটো হ'ব সান্নিধ্য ভূঞাৰ ওপৰত। ভূষণ পাঠকে তেওঁৰ ইনষ্টাগ্ৰাম আইডিত এটা ষ্টৰি শ্বেয়াৰ কৰিছে। আহক আমি সেইটো চাই লওঁ। হৃদয়তে সযতনে গোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা, তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা। মোৰ কামনাৰ মোৰ বাসনাৰ তুমি ছবি মৰম খনা, তুমি জানানে নেজানা, তুমি জানানে। এনেকুৱা ধৰণৰ নতুন নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব।